এতিয়া আমাৰ আমন্ত্ৰণ হৈছে সকলোবিলাক লৈ বেলেগ এটা দেশলৈ যাবলৈ আৰু ধৰি লওক যে আজি ঈশ্বৰৰ বাক্যৰ প্ৰকাশত আমি যিদৰে জীয়াইছোঁ এই পুৰণা দেশ হয় এটা নতুন দেশত যাবলৈ ঈশ্বৰৰ আমন্ত্ৰণ আছে তাৰপিছত যদি আপুনি চায় ঈশ্বৰে আগতেই কোৱাৰ দৰে চাৰিপদত তেওঁ সীমা দিয়ে এই দেশৰ সীমা সেনেকৈ কি হ'ব 5 পদত যদি আপুনি আৰু মই চাওঁ এটা মহান প্ৰতিজ্ঞা যোশুৱাক ঈশ্বৰে দিছে আৰু তেওঁ কৈছে তোমাৰ জীৱন কালত কোনেও তোমাৰ আগত থিয় দিব নোৱাৰে No one will stand before you all through your life. এই প্ৰতিজ্ঞা সত্য হ'ল নে নাই বা এই প্ৰতিজ্ঞা মাত্ৰ নহয় কিন্তু এই ভাও বাণী প্ৰফেচি সিদ্ধ হ'ল নে নাই মই আপোনাক জনাই থওঁ ঈশ্বৰৰ বাক্যত এই ঈশ্বৰে কোৱা এটা শব্দ এটা বিন্দু পৰ্যন্ত সিদ্ধ নোহোৱাকৈ থকা নাই আমেন আৰু আজি আপোনাৰ নিমিত্তে ঈশ্বৰৰ বাক্য এইদৰে আহি আছে বোলে আজিৰ এই বাক্যৰ এটা এটা শব্দ আপোনাৰ জীৱনত সিদ্ধ নোহোৱাকৈ নাথাকিব আমেন তেওঁ কৈছে কোনেও নাথাকিব আপুনি গৈ থৈ 21, 22, 23 আৰু 24 অধ্যায় পঢ়িব যোশুৱাই তাত আপুনি গম পাব যে যোশুৱাই কেনেকৈ কৃতকাৰ্য হ'ল 24 অধ্যায়ত 31 পদত লিখা আছে যে যোশুৱাৰ জীৱন কালত সকলো ইজৰাইলবিলাক ঈশ্বৰৰ মাৰ্গতে চলি থাকিলে অৱশ্য যোশুৱা মৃত্যুৰ পিছত তেওঁলোকে আকৌ ইফালে ইফালে হ'বলৈ আৰম্ভ কৰিলে কিন্তু ঈশ্বৰে ইয়াত 1 অধ্যায় 5 পদত কৈছিলে তোমাৰ জীৱন কালত কোনেও থিয় দিব নোৱাৰিলে আৰু আজি আপোনাকে সেই প্ৰতিজ্ঞা আছে জীৱনত জয়যুক্ত হ'বলৈ আছে চবতকৈ আগত হ'বলৈ আছে প্ৰতিজ্ঞা আপোনাৰ নিমিত্তে আছে এতিয়া 6 পদ 7 পদ 8 পদ যেতিয়া আপুনি আৰু মই পঢ়োঁ 6, 7 আৰু 8 পদ 6 পদ 7 পদ 9 পদ আৰু 18 পদ 1 অধ্যায়ৰ 6, 7, 9 আৰু 18 পদ যিটো আছে সেইটো আমাৰ মূল বিষয়ৰ ভিতৰত আহে যিটো মই কালিৰ পৰা আপোনাক দেখাবলৈ খুজিম কিন্তু আজি মই কি কৰি আছোঁ আপোনাক সেই গড়ত নিব খুজি আছোঁ